ইয়াতে চাওক গাইছ আমাৰ মায়ে মানে কিমান কষ্ট কৰি পুঠিয়াবিলাক তুলি আছে আপোনালোকে চাওক ইফালে চাওক পুঠিয়াবিলাক ফাইনেলি গাইছ বহুত পিছত আমাৰ এই গৰুটোক গাইছ পাই গ'লোঁ মানে মায়ে বেলেগ জেগাত বান্ধিছে আৰু মই বেলেগ জেগাতহে বিচাৰি আছিলোঁ সেইকাৰণে গাইছ বিচাৰি পোৱা নাই আপোনালোকে চাওক এইফালে জংঘলৰ ফালেহে বান্ধিছে চ' হেল্ল' গাইছ ৱেলকাম টু মাই নিউ ভিডিঅ' তো আকৌ এটা নতুন ভিডিঅ' লৈ আহিলোঁ আপোনালোকৰ ওচৰত তো গাইছ আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা লাষ্টলৈকে চাই থাকিব আৰু গাইছ মই এতিয়া আছোঁ ঘৰত আৰু মই আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ ঘৰৰ পৰা আৰু ঘৰৰ ভিতৰত সোমাই দেখা পালোঁ গাইছ পকা কঁঠাল আপোনালোকে চাওক তো গাইছ মই একেবাৰে খাই চাই আছোঁ যে কঁঠালটো মিঠা আছেনে নাই চ' গাইছ আপোনালোকে কঁঠালটো চাওক এইফালে একেবাৰে খাই চাই আছোঁ গাইছ বহুত মিঠা আছে গাইছ কঁঠালটো বাৰু পিছত খাম কাৰণ অলপ সময় আগতে মানে ভাত খাই উঠিলোঁ সেইকাৰণে কঁঠালটো পিছত খাম ইয়াতে মানে গাইছ অলপমান চাউল লৈ ল'লোঁ হাতত চাউলটো কিয় ল'লোঁ আপোনালোকে গাইছ ভাবি আছে মানে আমাৰ মানে মুৰ্গী আছে মুৰ্গীটোক মানে আধাৰ দিম অলপমান গাইছ অলপমান আধাৰ দি দিলোঁ এই মুৰ্গীটোক কাৰণ সৰু সৰু পোৱালি আছে আপোনালোকে চাওক এই মুৰ্গীটো ইয়াতে মানে আমাৰ হাঁহবিলাকো কান্দি আছে আপোনালোকে চাওক হয়তো ভোক লাগিছে ইহঁতকো অলপমান ভাত দি লওঁ হাঁহকেইটাকো গাইছ এতিয়া মই অলপমান ভাত দি ল'লোঁ খাবলৈ আৰু এতিয়া মই যাম গাইছ পথাৰত কাৰণ মায়ে বহুত কষ্ট কৰি আছে পথাৰত মানে পুঠিয়াবিলাক ডাঙৰ হৈছে আৰু এতিয়া ধান চান গাড়িব লাগে গাইছ এতিয়া মই ওলালোঁ ঘৰৰ পৰা ৰাস্তাৰ ফালে আজিৰ ভিউটো চাওক আপোনালোকে গাইছ ৰাস্তাবিলাক কিমান চাফা হৈ আছে দিনবিলাকো নীলা নীলা একদম স্কাই আৰু গছৰ পাতবিলাক চাওক গাইছ আপোনালোকে কিমান ধুনীয়া হৈ আছে আৰু পথাৰত যোৱাৰ আগতে গাইছ মই আহিছোঁ গৰুবিলাক চাবলৈ আৰু এতিয়া গৰুটো গাইছ বিচাৰিয়ে নাপালোঁ কিন্তু মাক সুধিব লাগিব ক'ত বান্ধিছে আৰু এই দুটা হ'ল আমাৰ গৰু আৰু সেইটো পিছফালে যিটো আছে সেইটো হ'ল এটা তিনিটা আৰু এই সৰু বাচ্ছা গৰুটো মানে মাইকা গৰুটো মানে ইয়াৰ মাটো ক'ত বান্ধিছে সেইটোৱে বিচাৰি নাপালোঁ এতিয়া গাইছ মই আহি গ'লোঁ পথাৰত ইয়াতে চাওক গাইছ আমাৰ মায়ে মানে কিমান কষ্ট কৰি পুঠিয়াবিলাক তুলি আছে আপোনালোকে চাওক ইফালে চাওক পুঠিয়াবিলাক গাইছ পকাত নমাৰ কাৰণে ভৰিবিলাক কিমান লেতেৰা হৈ গ'ল চাওক আপোনালোকে গাইছ ফাইনেলি গাইছ বহুত পিছত আমাৰ এই গৰুটোক গাইছ পাই গ'লোঁ মানে মায়ে বেলেগ জেগাত বান্ধিছে আৰু মই বেলেগ জেগাতহে বিচাৰি আছিলোঁ সেইকাৰণে গাইছ বিচাৰি পোৱা নাই আপোনালোকে চাওক এইফালে জংঘলৰ ফালেহে বান্ধিছে আৰু গাইছ গৰুবিলাক সাৱধানে ৰাখিব লাগে কাৰণ গাইছ আগতে মানে আমাৰ গাঁৱৰ ঘৰৰ পৰাই মানে ৰাতিৰ সময়ত চুৰ কৰি লৈ গৈছে চোৰবিলাকে একদম মানে বহুত বেয়া লাগে ইমান কষ্ট কৰি ডাঙৰ কৰাৰ পিছত গৰুবিলাকক যদি কোনোবাই যদি চুৰ কৰি লৈ যায় গাইছ বহুত বেয়া লাগে আৰু গাইছ মোৰ বাওৰ ছাইডত চাওক আপোনালোকে কিমান জংঘল সেইকাৰণে গাইছ মই গৰুবিলাকক এনে বান্ধি থৈ ইয়াতে মানে গাইছ মই বহি গৰুবিলাকক চাই আছোঁ আৰু অলপমান সন্ধিয়া হ'লে গাইছ গৰুবিলাকক ঘৰত লৈ যাম আৰু এতিয়া মানে অলপ পোহৰে আছে সন্ধিয়া এতিয়াও হোৱা নাই এতিয়া বাজিছে গাইছ 5টা আৰু 6টা মানত গাইছ 6টা 6:30 মানত গৰুবিলাকক লৈ যাম মই ঘৰত গাইছ এতিয়া সন্ধিয়া হৈ গ'ল আৰু মই এতিয়া লৈ গৈ আছোঁ গৰু এই 4টাই হ'ল গাইছ আমাৰ গৰু এতিয়া সৰু বাচ্চা গৰু আৰু এইফালে চাওক গাই গৰু এইটো তামোল গৰু আৰু এইটো বকন এইফালে চাওক আপোনালোকে এতিয়া গাইছ লাহে লাহে ৰাতি হ'বলৈ ধৰিলে আৰু ভিউটো চাওক আপোনালোকে
সন্ধিয়াৰ ভিউটো আৰু গাইছ গৰুবিলাকক লৈ আহি আমাৰ গৰুৰ লগত বান্ধি থলোঁ আৰু মোৰ এই ব্লগ ভিডিঅ'টো হ'ল ইমানতেই সমাপ্ত গাইছ ভিডিঅ'টো যদি চাই ভাল পায় তেনেহ'লে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব তেনেহ'লে গাইছ আজিৰ কাৰণে বাই বাই